কিমান ভাল মোক দেখাওকচোন পিছফালৰ পৰা দেখাও হাত লাগি কিমান খবৰ ভাল আজি আমাৰ মানস বিধানসভা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল আমাৰ বাবে অতি আনন্দৰ বিষয় যে মানস সমষ্টিত প্ৰায় ৩১,০০০ মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব মই সকলোকে অভিনন্দন জনাইছো মানস চিএলএ ২ নম্বৰ লাভবাৰী গ্ৰাম্য সংগঠন অৰ্চনা ৰায় আৰু মাইনু পাঠক অজুপ্ৰভা দাস সভানেত্ৰী সম্পাদিকা লালিত দাস আমি আপোনালোকক কি বুজাব খুজিছো এইটোৱে বুজাব খুজিছো যে আমাৰ আঁচনিখনৰ লক্ষ্য কেৱল মাত্ৰ আপোনালোকক ১০,০০০ টকা দিয়া নহয় কাৰণ ১০,০০০ টকা আজি আমি ললো দুদিন পিছত ১০,০০০ টকাটো আমাৰ নোহোৱা হৈ যাব কাৰণ টকা হাতত থাকিলে টকা খৰচ হ'বই কিন্তু আমি এনেকুৱা ব্যৱস্থা কৰিব খুজিছো যাতে আপোনালোকৰ টকা খৰচো হয় আৰু টকা আহিও থাকে তাৰ মানে আমি আপোনালোকক লাখপতি বাইদেউ বনাব বিচাৰিছো কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আজি আমাৰ অসমত আত্মসহায়ক গোটত ৩৫ লাখ মহিলা আছে আৰু এই ৩৫ লাখ মহিলাৰ ৮ লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে কি বিপৰীতে দিছে সপক্ষে দিছে নাজানো আমি জানো যে শংকৰ মাধৱ দুইজন একেলগে আছিলে আৰু আজান পীৰ ২০০ বছৰ পিছত আহিছিল গতিকে শংকৰ আৰু আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাই এইটো ঐতিহাসিক সত্য গতিকে মই কি কৈছো শংকৰ মাধৱ নিজৰ জায়গাত থাকিব আজান পীৰ নিজৰ জায়গাত থাকিব দুখ লগা খবৰ এক জানুৱাৰীৰ পৰা ১০০ টকাতে ১ কেজি দালি ১ কেজি চেনি আৰু ১ কেজি নিমখ পাব এই মাহত ১৭০ টকা আছিলে ১ তাৰিখৰ পৰা ১০০ টকাত পাব ১ জানুৱাৰীৰ বাবে আমি ছাত্ৰসকলৰ বাবে এখন আঁচনি আমি আনিম কিন্তু ছাত্ৰীৰ বাবে যেনেকৈ এইটো ইউনিভাৰ্চেল সকলো ছাত্ৰীয়ে পায় ছাত্ৰৰ ক্ষেত্ৰত ইউনিভাৰ্চেল নহ'ব অকল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তসকলৰ কাৰণেহে আমি এনেকুৱা এটা আঁচনি আনিম ছাত্ৰীৰ ক্ষেত্ৰত আমি ইকনমিটো নাচাওঁ সকলোকে দিওঁ কিন্তু ছাত্ৰৰ ক্ষেত্ৰত আমি ইকনমিটো চাই পেলাই দিম যে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰসকলক আমি এটা ভাল আঁচনি এটা আমি আনিম ১ জানুৱাৰী তাৰিখে অসমত কেইবাটাও নতুন আঁচনি ঘোষিত হ'ব ইও এটা তাৰ ভিতৰত এটা জলপানী হ'ব মাহে মাহে যিটো জলপানী পায় আমাৰ কথাটো হ'ল ষ্টুডেণ্ট যাতে পঢ়ি থাকে আৰু দেউতাক মাকে যাতে বাৰ্ডেন ল'ব নালাগে গতিকে ছোৱালীৰ ক্ষেত্ৰত এতিয়া দেউতাক মাকৰ বাৰ্ডেন 50% আমি 50% লওঁ ক'ৰবাততো 100%টো হৈ যায় যদি ঘৰৰ কাষতে স্কুল কলেজখন আছে আৰু ল'ৰাৰ ক্ষেত্ৰতো আমি জলপানীয়ে কৰিম আমি এনেকুৱা কিবা মানে শিক্ষাৰ লগত জড়িত নথকা নকৰোঁ প্ৰত্যেকটো স্কিমৰে এটা আদৰ্শ থাকে গতিকে আদৰ্শটোৰ অনুৰূপ আঁচনি এটাহে আমি লওঁ ইউজুৱেলি আমি গভৰ্ণমেণ্ট স্কুলতে কলেজতে দিওঁ প্ৰাইভেটত যোনে ইমান টকা লৈ এডমিশ্যন ল'বই পাৰে তেওঁলোকক আৰু ১,০০০ টকাই তেওঁলোকৰ কাৰণেতো মেটাৰ নকৰে